সেইদিন এখন হৰিণ ঘৰ আহি থাকোঁতে নিশা 12মান বাজিছিল। সেই এন্ধাৰ ৰাস্তাটোৰ চাৰিওফালে থকা বাঁহবোৰৰ শব্দত যে হৰিণৰ কলিজা কঁপি উঠিছিল। তিনিচুকীয়াৰ এখন গাঁও, সেই গাঁৱৰে বাসিন্দা হৰেণ। টাউনৰ পৰা গাঁওখন যথেষ্টই ভিতৰত। কোনোমতে মাছ বেচি সি নিজৰ জীৱন নিৰ্বাহ কৰি আছিল। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখমান আছিল। পুৱাই চাইকেলখন হাতত লৈ সি টাউনলৈ ওলাইছিল মাছ বেচিবৰ বাবে। সেইদিনাখন টাউনত মানুহৰ সংখ্যা কমেই আছিল। মাছবোৰ বিক্ৰী শেষ হোৱা মানে নিশা 9মান বাজিছিল। ঠাণ্ডা দিন কুঁৱলীৰে যে আৱৰি আহিছিল। হাতত চাইকেলখন লৈ সি ঘৰলৈ উভতিছিল। গুণগুণাই হাতত চাইকেলখন লৈ হৰেণ আহি আছিল। আহি সিহঁতৰ গাঁৱৰ ৰাস্তাটো পাইছিল সি। এটা এন্ধাৰ ৰাস্তা, ইফালে জুতি-জিলিৰ মাত, সিফালে শিয়ালৰ মাতে যে গোটেই পৰিৱেশটো ভয়াল কৰি তুলিছিল। আহি সি আগত থকা সেই বাঁহতলিখন পাইছিলহি। সেই বাঁহতলিৰ পোৱাৰ লগে লগে যে এটা গাৰ নোম শিয়ৰি উঠিছিল। আহি থাকোঁতেই সেই বাঁহতলিৰ মাজৰ পৰা যে এটা ভয়ানক চিঞৰ গুঞ্জৰি আহিছিল। চক খাই হৰেণে ঘূৰি চাইছিল। বুকু ডাঠ কৰি হৰেণ তাৰ পৰা বেগাই যাবলৈ ধৰিল। তিনিতেই যে তাৰ আগত এডাল বাঁহ সৰি পৰিছিল। কোনোমতেই তাৰ গাত নপৰিল। কি কৰিব হৰেণে ভাবি পোৱা নাছিল। যিমান পাৰে মাথো ভগৱানৰ নাম ল'বলৈ লৈছিল। হঠাৎ ক'ৰবাৰ পৰা কুকুৰ কেইটামান আহি ভকিবলৈ ধৰিলে। লগে বাঁহ গছডাল যে ওপৰলৈ গুচি গ'ল। কোনোমতে সেইদিনাখন হৰেণৰ প্ৰাণ ৰক্ষা পৰিল। সেইদিনাৰ পৰা হৰেণ দুনাই কেতিয়াও নিশা দেৰি নকৰা হ'ল।